নমস্কাৰ, স্বাগতম জনাইছোঁ স্মাৰ্ট জ্ঞান ইউটিউব চেনেলটোলৈ। আজি আপোনালোকক জনাম যে যিসকল ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিছিলে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ জৰিয়তে স্কলাৰশ্বিপ এপ্লাই কৰিছিলে ফ্ৰেছ আৰু ৰিনিউৱেল। পুনৰ পৰা কৈছোঁ, নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত ফ্ৰেছ বা ৰিনিউৱেল স্কলাৰশ্বিপৰ বাবে যিসকল ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিছিলে তেওঁলোকে আধাৰ কাৰ্ডৰ ডিটেইলছ তাত দিব লাগিব। ইট ইজ for information for all students concerned who are applying for any scholarship, যিকোনো scholarship, fresh বা renewal in national scholarship portal, submission of Aadhaar card details of the applicant is mandatory. Aadhaar cardৰ ডিটেইলছ দিব লাগিব ষ্টুডেণ্টে। গতিকে ষ্টুডেণ্টে আধাৰ কাৰ্ড বনোৱাটো জৰুৰী। গতিকে ষ্টুডেণ্টসকলে যাতে ছাত্ৰ ছাত্ৰীসকলে যাতে আধাৰ কাৰ্ডটো বনাই লয়। আৰু এই নটিচটো আহিছে ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন আছাম কাহিলীপাৰাৰ তৰফৰ পৰা। আৰু নিশ্চয় এটি একদম লেটেষ্ট খবৰ, আজিৰ খবৰ। গতিকে ছাত্ৰ ছাত্ৰীসকলে যদিহে আধাৰ কাৰ্ডৰ ডিটেইলছ আপলোড কৰা নাছিলে তেওঁলোকে আপলোড কৰিব। ধন্যবাদ।